নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম জনাইছো ছাত্ৰসকল গুৱাহাটী ইউনিভাৰ্চিটিয়ে বিএ বিএসসি বিকমৰ পৰীক্ষাৰ এডমিট কাৰ্ডখন ফাইনেলি প্ৰকাশ কৰিছে গতিকে তোমালোকে কেনেকৈ ডাউনলোড কৰিবা এডমিট কাৰ্ডখন তোমালোকক জনাম আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা আৰু যদি মোৰ চেনেলক প্ৰথমবাৰ হৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা এনেধৰণৰ ভিডিঅ' নিত পাবৰ কাৰণে এতিয়া হওক ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটি অফিচিয়েল ৱেবছাইট অহাৰ পিছত তোমালোকে 3 নম্বৰ যেটো দেখিবলৈ পাইছা ডাউনলোড এডমিট কাৰ্ড তোমালোকে ইয়াত কি কৰিবা ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে আৰু এটা পেজ তোমালোকৰ সন্মুখত আহি যাব ওকে তাৰ পিছত তোমালোকে দেখিবলৈ পাইছা দুটা অপচন দিয়া আছে প্ৰথমতে আছে ৰেজিষ্ট্ৰেচন নম্বৰ দ্বিতীয়তে আছে ৰোল নম্বৰ তোমালোকে যদি ৰেজিষ্ট্ৰেচন নম্বৰ মনত নাই ৰোল নম্বৰ মনত থাকে তেতিয়াহ'লে তোমালোকে ৰোল নম্বৰ জৰিয়তে তোমালোকে ডাউনলোড কৰিব পাৰা এডমিট কাৰ্ড গতিকে ৰোল নম্বৰ কেইটা মই দিলওঁ তাৰপিছত তোমালোকক দেখুৱাই আছো তোমালোকৰ দিব লাগিব কেপচা কোড যেটো আছে কেপচা কোডটো ফিল আপ কৰিব লাগিব যেনেকুৱা ধৰণৰ আছে তেনেকুৱা ধৰণে তোমালোকে দিব লাগিব 297184 ওকে এইখিনি দিয়াৰ পিছত তোমালোকে কি কৰিবা তলফালে এটা অপচন আছে ডাউনলোড এডমিট কাৰ্ড কি কৰিবা তোমালোকে ক্লিক কৰিবা ক্লিক কৰাৰ লগে লগে তোমালোকৰ যেটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডখন ডাউনলোড হৈ যাব ওকে তোমালোকে দেখিবলৈ পাইছা নহয় বিএফ মেজৰ 5th সেমিস্টাৰ গতিকে আমি 5th সেমিস্টাৰ হয় গতিকে 5th সেমিস্টাৰ দেখুৱাইছে মেজৰখন ওকে তোমালোকে এনেকৈ সোনকালে ডাউনলোড কৰিব পাৰা আৰু তোমালোকে প্ৰিন্ট আউট কৰিব কাৰণে তোমালোকে কি কৰ প্ৰিন্ট আউট ক্লিক কৰিবা তোমালোকে পিডিএফ তোমালোকে ডাউনলোড কৰি ল'ব পাৰা ওকে আৰু এনেকৈ তোমালোকে ডাউনলোড কৰিব পাৰা থ্যাংক ইউ আজিৰ বাবে ইমানতে সমাপ্ত কৰোঁ যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিব পাহৰি নাযাবা আৰু যদি সোনকালে ডাউনলোড কৰে তেতিয়াহ'লে সোনকালে ডাউনলোড কৰি লোৱা